হেল্ল' ফ্ৰেণ্ডছ, মই এবাৰ বিহুত বনালোঁ অলপ বেলেগ ধৰণৰ পিঠা এবিধ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বিহু বুলিয়েই নহয়, অন্য ক্ষেত্ৰতো এই পিঠাবিধ বনাই খাব পাৰিব। বনাবলৈ ইমান কষ্ট নহয় আৰু খাবলৈও বহুত সোৱাদ হয়। আৰু যিসকলৰ দূৰত থাকে, ঘৰৰ পৰা বৰা চাউল নাপায় বা বৰা চাউলৰ পিঠা নুঠে, তেওঁলোকে এই পিঠাটো বনাই খাব পাৰে। দেখিবলৈ বৰা চাউলেৰে বনোৱা তিল পিঠা বা নাৰিকলৰ পিঠাৰ দৰে হয় আৰু খাবলৈও বহুত সোৱাদ হয়। ইয়াৰ কাৰণে বৰা চাউলখিনি গোটেই ৰাতি তিয়াই ৰাতিপুৱা পানী ফুটা থকা খৰাহি এটাত পানীটো যাবৰ কাৰণে 2 ঘণ্টামান ৰাখি দিছোঁ। তাৰপিছত এয়া মই মিক্সিত খুন্দি আছোঁ ভালকৈ মিহিকৈ। আচলতে মই এইখিনি তিল পিঠা বনাম বুলিয়ে বৰা চাউলখিনি খুন্দিছিলোঁ, কিন্তু তিল পিঠা নহ'লগৈ। মোৰ যোৱা বছৰৰে বৰা চাউল আছিলে এইখিনি, আৰু সেইকাৰণে আঠাটো নোহোৱা হৈ গৈছিলে। বহুত চেষ্টা কৰিও নোৱাৰিলোঁ। কিন্তু আপোনালোকে যদি বৰা চাউলৰ আপোনালোকৰ পিঠা ভাল নহয় বা তিল পিঠা ভালকৈ বনাব নোৱাৰে, তেতিয়াহ'লে এই পিঠাবিধ বনাই খাব পাৰিব। বৰা চাউলৰ পিঠাগুড়ি দিও পাৰিব আৰু নৰ্মেল ভাত খোৱা চাউলৰ গুড়ি দিও পাৰিব। খালি প্ৰচেছটো একেই, খালি চাউলৰ গুড়িখিনি চেঞ্জ কৰিলেও কথা নাই। মোৰ এই চাউলৰ গুড়িখিনি খুন্দিলেও যিহেতু এনেকৈও যাব দিম, সেইকাৰণে মই এনেকৈ বনাই খালোঁ। আৰু যদি আপোনালোকৰ তিল পিঠা বনাবলৈ অসুবিধা হয়, ভাঙি যায়, তেতিয়াহ'লে এই পিঠাবিধ বনাই খাব পাৰিব। সহজতে হৈ যায়। এয়া দেখিছেনে? আৰু দেখিবলৈও সমান একেই হয় আৰু খাবলৈও বহুত ভাল লাগে। আৰু ইয়াৰ কাৰণে মই বৰা চাউলৰ গুড়ি বা ভাত খোৱা চাউলৰ গুড়ি আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। 1 কাপ দিছোঁ আৰু সমান সমান জোখৰ দিছোঁ ময়দা 1 কাপ। আৰু আপোনালোকে ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব পাৰিব। আৰু অকণমান নিমখ দিছোঁ ইয়াতে। আৰু দুয়োটা বস্তু সমান দিলে খুব মিহি হয়। আৰু আপোনালোকে ইয়াক গুলিবলৈ কেৱল পানী বা কেৱল গাখীৰৰ ব্যৱহাৰ কৰিব পাৰিব। মই খালি আধা গাখীৰ আৰু আধা পানী দিছোঁ। প্ৰথমতে আধা কাপ মই দি চাইছোঁ, গাখীৰ আধা কাপ দিলোঁ, তাৰপিছত আধা কাপ পানী দিছোঁ আৰু ভালকৈ মিলাই চাম বস্তুখিনি। আৰু এইখিনি একেবাৰে ভালকৈ মিলি যোৱালৈকে মিহলাই থাকিব লাগিব, যাতে লাম্পছবিলাক নাথাকে। আৰু অলপমানো ভাল মিহি হ'লে অকণমান পনীয়া বা একেবাৰে গটা নহয় আৰু মিশ্ৰণখিনি। যেনেকৈ আমাৰ তেল পিঠা বা বৰপিঠা বনাবলৈ মিশ্ৰণখিনি বনোৱা হয়, ঠিক তেনেকুৱাই হয়। বেছি পনীয়াও নহয়, বেছি গটাও নহয়। আৰু তেনেকৈ মিশ্ৰণটো মিলাব লাগিব। মোক অকণমান পানীৰ প্ৰয়োজন হৈছিলে, পানী অকণমান মিলাই ল'লোঁ আৰু ভালকৈ মিহলাই আছোঁ। এইখিনি মিহলাওঁতে অকণমান টাইম লাগিব, কাৰণ একেবাৰে মিহি হ'লে পিঠাখনো মিহি হ'ব, নহ'লে মুখৰা মুখৰা হ'বগৈ। আৰু মই আগতেও কৈছোঁ, আপোনালোকে ইয়াত ভাত খোৱা চাউলৰ পিঠাগুড়ি নৰ্মেল বগা চাউলটো ব্যৱহাৰ কৰিব পাৰিব। নহ'লে ভাত খোৱা চাউলৰ আপোনালোকৰ যদি কালাৰিং কৰিব ইচ্ছা যায়, তেতিয়াহ'লে ফুড কালাৰ মিহলাই ভাত খোৱা চাউলৰ পিঠাগুড়িখিনি বিভিন্ন ধৰণৰ ৰং দি বনাব পাৰিব ইয়াক। আৰু খাবলৈ কিন্তু বহুত সোৱাদ লাগে। আৰু এইখিনি মই মিলাই পেলাই আধা ঘণ্টা থৈ দিলোঁ। তাৰপিছত আহিলোঁ ভিতৰত দিয়া। আপোনালোকে ইয়াতে যিকোনো ধৰণৰ পুৰ দিব পাৰে। মই ইয়াতে এটা নাৰিকল ৰুকি ঘি অকণমানত শুকানে ভাজি লৈছোঁ। তাৰপিছত অকণমান ভাজি লোৱাৰ পিছত ইয়াতে মই এটা নাৰিকলত 1 কাপ দিছোঁ চেনি। তাৰপিছত চেনিখিনি মেল্ট হৈ যোৱাৰ পিছত এয়া মই 2 কাপ দিম গাখীৰ। ইয়াতে গাখীৰ অকণমান সৰহকৈ দিব লাগে। এই পিঠাটো অকল গাখীৰেৰে বনোৱা হয়। গাখীৰখিনি যেতিয়া একদম পগাই ক্ৰীমৰ নিচিনা হৈ যায়, তেতিয়া এই পিঠাটোত দিলে খুব ভাল লাগে। ইয়াতে আপোনালোকৰ মন পচন্দৰ তিল, নাৰিকল যিকোনো ধৰণৰ কেৱল নাৰিকলো দিব পাৰিব। মই ইয়াতে গাখীৰ দি পেলাই বনাইছোঁ। এনেকৈ ক্ৰীম বেজ এটা হৈ যায়, ক্ৰীমি হ'লে ভাল লাগে এই পিঠাটোৰ লগত খাবলৈ। গাখীৰ অকণমান সৰহকৈ দি দিছোঁ, দেখিছেনে? এই গাখীৰখিনি ভালকৈ উতলি কমি অহালৈকে, একদম গোটাই হৈ লোৱালৈকে মই ইয়াতে পগাই ল'ম। এয়া দেখিছেনে? একেবাৰে শুকাই আহিলে গাখীৰখিনি উতলি আৰু এইখিনি মিশ্ৰণ খাবলৈ বহুত টেষ্টি হৈ যায়। গাখীৰ যিহেতু একদম পগাই শুহাই লোৱা হৈছে গাখীৰখিনি। আৰু অকণমান ভাল লাগিবলৈ মই কাজু অকণমান সৰুকৈ কাটি দি দিছিলোঁ। আৰু শেষত একেবাৰে ইলাচি পাউডাৰ দি পেলাই আমাৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। আপোনালোকে খালি নাৰিকল বা তিল যিকোনো ধৰণৰ মিশ্ৰণ দি দিব পাৰে ইয়াত, আপোনাৰ মন পচন্দৰ। আৰু এতিয়া এইখিনি অকণমান ঠাণ্ডা হৈ শুকাই অহাৰ পিছত এয়া দেখিছেনে? মই লম্বা শ্বেপ দি লৈছোঁ। এনেকৈ দিলে সহজ হয় আৰু পিঠাটো বনাবলৈ। আৰু এতিয়া মই ননষ্টিক টাৱা এখন লৈ লৈছোঁ, গৰম হ'বলৈ দি দিছোঁ। তাৰপিছত তাত দিছোঁ ঘি। আপোনালোকে নৰ্মেল টাৱাও দিব পাৰে, কিন্তু ননষ্টিক টাৱাখন ল'লে বেছি ভাল হ'ব, বেছি মিহি হ'ব। আৰু ঘিৰ সলনি আপোনালোকে তেলো দিব পাৰে। ইয়াতে নামমাত্ৰ দি পেলাই কাপোৰ এখনেৰে মোহাৰি ল'ব, তেতিয়া বেছি মিহি হয় পিঠাটো। আৰু এতিয়া দেখিছেনে? যিখিনি মিশ্ৰণ আমি গুলি থৈ দিছিলোঁ, তাতে এহেতা মই ইয়াতে দি দিছোঁ সৰু এখন হেতাৰে। আপোনালোকে কম বেছি পৰিমাণে দিব পাৰে, যেনেকুৱা ধৰণৰ বিচাৰে, সৰু ডাঙৰ। আৰু আপোনালোকে হাতেৰে চুব নোৱাৰে এইটো টাৱাখন ঘূৰাই পেলাই আপোনালোকে বহলাই দিয়াৰ চেষ্টা কৰিব। এয়া মই টাৱাখন ঘূৰাই পেলাই বহলাই দিছোঁ, দেখিছেনে? আৰু এতিয়া আমাৰ
ওপৰৰ মানে মিশ্ৰণখিনি শুকাই অহালৈকে আমি ৰ'ব লাগিব। তাৰপিছত আমি ক্ৰীম দিব পাৰিম আৰু ধুনীয়াকৈ নিজে নিজে শুকাই আহিব। আপোনালোকে দেখিছেনে? জুইৰ ফ্লেমটো কিন্তু একেবাৰে কমত ৰাখিব হা, অকণমান ধৈৰ্য ধৰি এইখন পিঠা বনাব লাগে একচুৱেলি। আৰু এতিয়া মই মিশ্ৰণখিনি দি পেলাই লাহে লাহে উঠাই পেলাই ঘূৰাই ল'ম। এতিয়া ভালকৈ শুকাই অহাৰ পিছত এয়া দেখিছেনে, মই সাৱধানে এটা ফাল উঠাই লৈ পেলাই এটা মূৰ উঠাই লৈছোঁ। তাৰপিছত এনেকৈ হাতেৰে পকাই দিছোঁ লাহেকৈ আৰু এয়া হৈ গ'ল একেবাৰে ধুনীয়াকৈ পিঠাটো। আৰু 1 মিনিটমান সময় আমি ইয়াতে ৰ'ব দিম পিঠাখিনি, যাতে ভালকৈ সিজি আহে, যিহেতু মিশ্ৰণটো পনীয়া হয়নে। আৰু এখন বনাই দেখাইছোঁ আপোনালোকক। প্ৰথমতে ঘি দি কাপোৰেৰে মোহাৰি লৈছিলোঁ, তাৰপিছত হেতাৰে মিশ্ৰণখিনি দি এয়া মই বহলাই আছোঁ আৰু বহলাই থাকোঁতে এয়া দেখিছেনে মোৰ বাহিৰত ওলাই গ'লগৈ। কোনো কথা নাই, আউনেদি এনেকৈ মই শ্বেপটো ভাল কৰি দিলোঁ। শুকাই যোৱাৰ আগতে আপোনালোকেও দিব পাৰিব। হাতেৰে লাৰিব নোৱাৰোঁ যিহেতু টাৱাখনৰে ইফাল সিফাল কৰোঁতে হৈয়ে যাব পাৰে ন। আৰু মিশ্ৰণখিনি এয়া শুকাই অহাৰ পিছত ইয়াতে আমি দি দিম ভিতৰত দিয়া পুৰখিনি। আৰু আপোনালোকে যি মন পচন্দৰ ইচ্ছা তাকে পুৰ দি দিব পাৰে। আৰু এয়া ভালকৈ শুকাই আহিলে আৰু ছাইডৰখিনিও এৰি আহিছে ধুনীয়াকৈ, দেখিছেনে? আৰু এয়া দেখিছে মই মিশ্ৰণখিনি দি অকণমান কাষটো পকাই লৈ হাতেৰে এনেকৈ আগুৱাই আনিলেই হ'ল। আপোনালোকৰ ধুনীয়াকৈ পিঠাটো ৰোল হৈ যাব। আৰু এইটো টাৱাখনতে অকণমান সময় থাকিব দিব, যাতে ভালকৈ সিজি যায়। আৰু এয়া দেখিছে মোৰ গোটেইকেইখন পিঠা হৈ গ'ল। আৰু দেখিছে ভিতৰটো ইমান ধুনীয়া লাগিছে, দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও ইমানেই সোৱাদ হৈছে। এই পিঠা ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।